নমস্কাৰ। তিনিচুকীয়া জিলা মইনাপাৰ জেটৰ খবৰ পৰিৱেশনত মই জয়ন্ত মৰাণ। যোৱা 8 জুন 2024 তাৰিখে কাকপথাৰস্থিত নিম্ন বুনিয়াদী বিদ্যালয়ত কাকপথাৰ মইনাপাৰ জেটৰ আতিথ্যত তিনিচুকীয়া জিলা মইনাপাৰ জেটৰ সভাপতি পুষ্প মহনদেৱৰ সভাপতিত্বত এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদ সভাৰ অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তিনিচুকীয়া জিলা মইনাপাৰ জেটৰ সাধাৰণ সম্পাদক সৌৰভ জ্যোতিদেৱ গোস্বামীয়ে। সভাত সদৌ অসম মইনাপাৰ জেটৰ 2024-25 বৰ্ষৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষত জিলাই অনুষ্ঠিত কৰিবলগীয়া অনুষ্ঠানসমূহৰ আলোচনা কৰাৰ লগতে জিলাৰ উদ্যোগত শাখাসমূহে অনুষ্ঠিত কৰিবলগীয়া ক্ৰীড়া সাহিত্য সাংস্কৃতিক কাৰ্যসূচীসমূহৰো বিতং আলোচনা কৰা হয়। সিদ্ধান্ত মৰ্মে অহা 17 জুন তাৰিখত ফিলবাৰী মইনাপাৰ জেটৰ আতিথ্যত ফিলবাৰীত ৰূপকোঁৱৰ জ্যোতি দিৱস উদযাপন কৰা, কাকপথাৰ আৰু ৰূপাই সেউজ মইনাপাৰ জেটৰ আতিথ্যত দুয়ো স্থানতে জিলাৰ সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা, ছেপ্টেম্বৰত বৰডুমছা নতুনগাঁও নৱজ্যোতি মইনাপাৰ জেটৰ আতিথ্যত তিনিচুকীয়া জিলা ভিত্তিত সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা আৰু ডিচেম্বৰত অসম কণ্ঠ বাছনিৰ বাবে জিলা পৰ্যায়ত তিনিচুকীয়া অথবা মাকুম পাৰিজাত শাখাৰ আতিথ্যত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে আন ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। সেইদিনাৰ সভাত জিলাখনৰ প্ৰতিটো শাখাৰ বিষয়ববীয়া পৰিচালক পৰিচালিকা আজীৱন সভ্য শুভাকাংক্ষী উপস্থিত থকা সভাত শিশু ভাস্কৰ, হেমন্ত ৰাজ মৰাণ, দেৱকান্ত বৰা, পুণ্য বৰুৱা, নিত্যানন্দ গগৈ, জয়ন্ত মৰাণকে প্ৰমুখ কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰেছাৰ গ্ৰুপ বুলি থাকে, গতিকে আমি মইনাপাৰীজেটৰ আমি ধৰক আপোনাৰ শাখাই আপোনালোকৰ মতামত পঢ়ালে আমি তিনিচুকীয়া জিলা আমি নহয়, আমি যে দেখিছোঁ ইমানখিনি যিটো ভুল হৈ আছে। চাওক, মূল কথা হ'ল এইটোৱে মানুহৰ ভুল শুদ্ধ হয়েই, কিন্তু কথা হ'ল যেতিয়াতো আপুনি